নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই কথা পাতিবলৈ চেষ্টা কৰিম যে জীৱনত অনুপ্ৰেৰণাৰ কিমান দৰকাৰ, ইনস্পিৰেশ্যন। আমি ডেইলি লাইফত সদায় কৈ থাকোঁ যে জীৱনত আগুৱাই যাবৰ কাৰণে আমাক প্ৰেৰণা লাগে, অনুপ্ৰেৰণা লাগে। আৰু এই জীৱন যাত্ৰাত এই অনুপ্ৰেৰণাৰ কিমান দৰকাৰ আমি সৰুৰে পৰা শুনি থাকোঁ। সৰুৰে পৰা আমাক মা দেউতাই কিছুমান কথা শিকাইছিল যে অমুকৰ ল'ৰাটোৱে ইমান ধুনীয়াকৈ পঢ়ে, তহঁতে কিয় নপঢ়, অমুকে ইমান ধুনীয়াকৈ কষ্টৰ মাজতো ইমান ভাল ৰিজাল্ট কৰিছে, তহঁতে কিয় পঢ়া নাই, তাক চাচোন সি ইমান কষ্ট কৰি পেলাই পঢ়ে। দৰাচলতে এই কথাবিলাক, এই যে তুলনামূলক কথা কিছুমান যে কোৱা হৈছিল আগতে আমাক সৰুতে, সেই কথাবিলাক কিন্তু এক প্ৰকাৰৰ অনুপ্ৰেৰণামূলক কথা। মানে আমাক কাৰোবাক দেখুৱাই দিয়ে, কাৰোবাৰ লগত আমাক কম্পেয়াৰ কৰিবলৈ নকয়, একচুৱেলি সেইটো দেখুৱাই দিয়ে যে সি যদি পাৰে তই কিয় নোৱাৰিবি, বা সি যে ইমান কষ্টৰ মাজেৰে কামটো কৰিব পাৰিছে তই কিয় পৰা নাই। এই কথাবিলাকৰ মাজত দৰাচলতে অনুপ্ৰেৰণা সোমাই থাকে। আৰু আমি জীৱনটোত আগবাঢ়ি যাওঁতে বিভিন্ন ধৰণৰ কাম কৰোঁতে, পঢ়োঁতেই হওক, ব্যৱসায় কৰোঁতেই হওক, চাকৰি কৰোঁতেই হওক, বা বিভিন্ন ধৰণৰ কাম কৰোঁতেই হওক, এই অনুপ্ৰেৰণাৰ দৰকাৰটো বহুত বেছি, যাক ইংৰাজীত কোৱা হয় ইনস্পাইৰেশ্যন। আমি তাৰ দৈনন্দিন জীৱনত সদায় এইটো আমি ব্যৱহাৰ কৰি শব্দটো যে আমি ইনস্পায়াৰ হ'লোঁ বেলেগৰ পৰা, আমি অমুকৰ পৰা ইনস্পায়াৰ হ'লোঁ, বেলেগৰ জীৱনৰ পৰা আমি ইনস্পায়াৰ হ'লোঁ। এতিয়া অনুপ্ৰেৰণাটো কেনেকৈ আহে? প্ৰথম কথা, অনুপ্ৰেৰণা আহে আমাৰ চকুহাল খোলা ৰাখিলে। আপোনাৰ যেতিয়া চকুহাল এনিটাইম খুলি ৰাখিব, আপুনি যেতিয়া সমাজখনৰ লগত বিলীন হ'ব, আপুনি যেতিয়া বিভিন্ন মানুহৰ কথা পঢ়িব, বিভিন্ন ধৰণৰ মানুহৰ লগত সংস্পৰ্শত আহিব, বিভিন্ন ধৰণৰ মানুহৰ কথা জনাৰ কাৰণে আপুনি নিজৰ মনটোক সদায় প্ৰিপেয়াৰ কৰি ৰাখিব, প্ৰস্তুত কৰি ৰাখিব, তেতিয়া আপুনি অনুপ্ৰেৰণা পাব পাৰে। আমি যে ডাঙৰ মানুহৰ পৰাই অনুপ্ৰেৰণা পাম, পৃথিৱী বিখ্যাত ব্যক্তিত্ববিলাকৰ পৰাই যে অনুপ্ৰেৰণা পাম, এনেকুৱা ধৰণৰ কোনো কথা নাই। এগৰাকী সৰু মানুহ, খেতি কৰা মানুহ এগৰাকীয়ে হওক, বা সৰু এটা কাম কৰি থকা মানুহ এগৰাকীয়ে হওক, কামৰ কোনো একচুৱেলি সৰু বৰ নাই। আমি যিকোনো এজন মানুহৰ পৰা অনুপ্ৰেৰণা পাব পাৰোঁ। মোৰ লাইফতো মই বিভিন্ন সৰু মানুহৰ পৰাই অনুপ্ৰেৰণা পাইছোঁ, যিবিলাক মানুহ দৰাচলতে সমাজে সৰু বুলি কয়, কিন্তু সেইবিলাক মানুহে আচলতে ডাঙৰ। এতিয়া কথাটো হ'ল, অনুপ্ৰেৰণা অহাৰ কাৰণে আপুনি কেনেকৈ নিজক প্ৰস্তুত কৰিব। মই প্ৰথমতেই ক'লোঁ যে নিজক সদায় প্ৰস্তুত কৰি ৰাখিব লাগিব নতুন কথা শিকাৰ কাৰণে, নিজৰ চকুহাল খোলা ৰাখিব লাগিব। তাৰপিছত সামাজিকীকৰণ, যিটো ছ'চিয়েলাইজেশ্যন বুলি কোৱা হয়, এই গুণটো যাৰ থাকে, যিয়ে সামাজিকীকৰণৰ ওপৰত গুৰুত্ব দিয়ে, সেইবিলাক মানুহে জীৱনত বিভিন্ন অভিজ্ঞতা গোটাব পাৰে, আৰু সেই অভিজ্ঞতাবিলাকৰ পৰা মানুহগৰাকীৰ জীৱনলৈ অনুপ্ৰেৰণা আহে। তাৰপিছৰ কথাটো হ'ল যে অনুপ্ৰেৰণা আমাক কিয় লাগে। অনুপ্ৰেৰণা লগাৰ আমাৰ প্ৰথম কথাটো হ'ল, অনুপ্ৰেৰণা এইকাৰণে লাগে যে অনুপ্ৰেৰণা এগৰাকী মানুহক জীৱন যাত্ৰাত আগবাঢ়ি যাওঁতে, কষ্ট কৰি যাওঁতে তেওঁক ইন্ধন যোগায়। আমি বিভিন্ন সময়ত কিছুমান বিয়োগাত্মক দৃষ্টিভংগী, বিয়োগাত্মক কথাই আমাক আকৰ্ষণ কৰে, বিয়োগাত্মক কথাই আমাক টানি থাকে। কিন্তু এই বিয়োগাত্মক কথাবিলাকক নেওচি পেলাই জীৱনত যদি আগবাঢ়ি যাব লাগে, তেতিয়াহ'লে এই অনুপ্ৰেৰণাই আমাক বহুতখিনি সকাহ দিয়ে, বহুতখিনি কাম দিয়ে। গতিকে অনুপ্ৰেৰণাই এটা পজিটিভ এনাৰ্জি দিয়ে, অনুপ্ৰেৰণাই আমাক এটা ইন্ধন দিয়ে। দ্বিতীয়তে হ'ল, অনুপ্ৰেৰণাই আমাক ৰাস্তা দেখুৱায়। আমাক যে সৰুতে কৈছিল যে অমুকৰ ল'ৰাটো ইমান কষ্টত ইমান ভাল ৰিজাল্ট কৰিছে, তহঁতে কিয় পৰা নাই। সেই কথাটো যদি পজিটিভলি লোৱা যায়, সেইটো যদি তুলনামূলক কথা বুলি নধৰি পেলাই যদি পজিটিভলি ধনাত্মক দৃষ্টিভংগীৰে চোৱা যায়, তেতিয়াহ'লে ৰাস্তা এটা পোৱা যায় যে অমুকে ইমান কষ্টৰ মাজতো তেওঁ ইমান ভাল ৰিজাল্ট কৰিছে, তাৰমানে কষ্টৰ মাজতো, অভাৱৰ মাজতো পঢ়া শুনা ভালকৈ কৰিব পাৰি, ভাল ৰিজাল্ট এটা কৰিব পাৰি, আগুৱাই যাব পাৰি। এই কথাবিলাকে আমাক এটা আচলতে ৰাস্তা দেখুৱায়। মানুহবিলাকে অজুহাতেৰে জীয়াই থাকি ভাল পায়, বিশেষকৈ আমিবোৰে, অসমৰ মানুহবিলাকে আমি অকণমান এলেহুৱা বুলি আমাৰ এটা নামেই আছে। গতিকে এই কথাবিলাক আমি সলনি কৰিবলৈ হ'ল, এই কথাবিলাক সলনি কৰি আমি আগুৱাই যাবলৈ হ'ল। গতিকে এই অনুপ্ৰেৰণাদায়ক কথা বাৰ্তাবিলাকে আমাক এটা ৰাস্তা দেখুৱায়। সেইকাৰণে পজিটিভ মানুহৰ লগত সদায় সময় কটাব লাগে, আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত পজিটিভ মানুহ কিমান আছে সেইটোৰ ওপৰত অত্যাধিক গুৰুত্ব দিব লাগে। তাৰপিছত অনুপ্ৰেৰণাই আৰু এটা কথা আমাক দেখুৱায় যে আমাক কষ্ট কৰাৰ কাৰণে কিছুমান শক্তি দিয়ে। অনুপ্ৰেৰণামূলক কথাবিলাকে আমাক কষ্ট কৰিবৰ কাৰণে শক্তি দিয়ে। তাৰপিছত কথাটো আহিব, অনুপ্ৰেৰণাই আমাক মানসিক যিটো মেণ্টেল ছেটআপ, মানসিক যিটো অৱস্থা, সেই মানসিক অৱস্থাটো সুন্দৰ কৰাৰ কাৰণে সহায় কৰে। প্ৰায়বিলাক মানুহে মানসিক অশান্তিত থাকে, প্ৰায়বিলাক মানুহে দুমোজাত থাকে, প্ৰায়বিলাক মানুহৰ মনত এংজাইটি থাকে। তেওঁলোকে কামটো কৰিবলৈ নকৰে, বিভিন্ন ধৰণৰ খং, অতীতত হৈ যোৱা বিভিন্ন পৰিঘটনাৰ কাৰ্যকলাপবিলাকে তেওঁলোকক ডিষ্টাৰ্ব কৰি ৰাখে, তেওঁলোকে পাজুল হৈ থাকে, তেওঁলোকে ডিষ্টাৰ্ব হৈ থাকে। সেই মানুহবিলাকক অনুপ্ৰেৰণা এইকাৰণে দিব লাগে, সেই অনুপ্ৰেৰণা দিয়াৰ লগে লগে তেওঁলোকে মানসিকভাৱে শক্তিশালী হৈ উঠে, আৰু মানসিকভাৱে শক্তিশালী হৈ উঠি তেওঁলোকে আগুৱাই গৈ থাকে। সমুদায় কথা এটাই যে জীৱনটো বহুত বেছি কিবা এটা নহয়, জীৱনটো এটা জাৰ্ণি। আমি সময় পাছ কৰোঁ জীৱনটোত, আৰু সেই সময়